স্বাগতম জনাইছোঁ নয়ননাথ 6697 ইউটিউব চেনেলৰ মজিয়ালৈ। আপোনালোকে মোৰ এই উপন্যাসদিশ ইউটিউব চেনেলটোৰ মাধ্যমেৰে মোৰ এখন জনপ্ৰিয় উপন্যাস দানৱ হয়তো শুনি আছে। এজনী বোবা ছোৱালীৰ জীৱনগাথাৰে মই লিখি উলিওৱা দানৱ উপন্যাসখনিৰ এতিয়ালৈকে 4টা খণ্ড হয়তো আপোনালোকে শুনিলে। মোক 4টা খণ্ডত আপোনালোকে যি মৰম দিলে তাক লৈ মই বহুত আনন্দিত। আজি উপন্যাসখনিৰ আগবঢ়াবলৈ ওলাইছোঁ 5ম নম্বৰ খণ্ডটি। যদি খণ্ডটি শুনি আপোনালোকৰ ভাল লাগে তেনেহ'লে খণ্ডটি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। লগতে প্ৰতিদিনে মোৰ নতুন নতুন উপন্যাসৰ আমেজ লৈ থাকিবলৈ মোৰ এই নয়ননাথ 6697 উপন্যাসদিশ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব। আহক তেন্তে আজি দানৱ উপন্যাসখনিৰ 5ম নম্বৰ খণ্ডটিৰ ভিতৰলৈ সোমাই যাওঁ। পংকজ দা, কি হ'ল ৰুণ? দাদাক চিনি পাইছানে নাই? পাইছোঁ। শুনাচোন, কথা এটা হৈছে। কি কথা ৰুণ? দাদাৰ হেনো হিয়াক ভাল লাগিছে। তই যদি সন্মতি দিয় দাদাই হিয়াক বিয়া পাতিব খোজে। কিন্তু ৰুণ, এইবোৰ কথাৰ বাবে ঘৰত খুৰা খুৰী আছে নহয়, আমি কিয় পাতিব লাগে? আৰু হিয়া এজনী বোবা ছোৱালী। খুৰাই কেতিয়াও তাইক এইখন ঘৰত বোৱাৰী ৰূপে গ্ৰহণ নকৰে। সেইবাবে আমি এই বিষয়ত আগ নবঢ়াই ভাল হ'ব, বুজিছ? আপুনি সেইবোৰ কথা চিন্তা নকৰিব পংকজ দা। মাথো আপোনাৰ হিয়াক এইখন ঘৰলৈ দিব মন আছেনে নাই সেয়াহে কোৱা। বাকী সকলো মোৰ ওপৰত এৰি দিয়া। মইনো আৰু কি ক'ম ৰুণ? সৰুৰে পৰা এইখন ঘৰতে থাকি আমি ইমান ডাঙৰ হ'লোঁ। এনে এখন ঘৰৰ লগত যদি সঁচাকৈ এটি মধুৰ সম্পৰ্ক হয় মই ভালহে পাম। হ'ব তেন্তে হিয়াক মই মোৰ বৌ বুলি মাতিব পাৰোঁনে? সেইটো মই কেনেকৈ জানিম? হিয়াইহে জানিব। হয় নেকি বুলি ৰুণে হিয়ালৈ চাই সুধিলে। হিয়া, তুমি বাৰু মোৰ বৌ হ'বানে? কথা শুনি হিয়াই লাজতে তলমূৰ কৰি মূৰটো মাথো টুপিয়াই দিলে। তাকে দেখি ৰুণে, দাদা কি হ'ল? তোৰ কাম হৈ গ'ল, এতিয়া মোক কি দিবি? কি লাগিব? চুমা এটাকে দে। আহ তেন্তে ওচৰলৈ। গৈছোঁ ৰহ বুলি ৰুণ হৃদয়ৰ ওচৰ চাপি যোৱাত হৃদয়ে পংকজ আৰু হিয়াৰ আগতেই ৰুণক টাপৰকৈ এটি চুমা খাই দিলে। তাকে দেখি পংকজে টানকৈ এটি হাঁহি মাৰি ক'লে, বাহ বাহ, এয়াহে ককায়েক ভনীয়েকৰ মৰম। মোৰ দাদাৰ বহুত মৰম পংকজ দা। আপোনাৰ ভণ্টি হিয়াকো তেনেকৈ মৰম কৰি ৰাখিব, আপুনি চিন্তা নকৰিব। তাকেহে। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে সময় বাগৰি গৈ আবেলি হোৱাত চাৰিওজনে মিলি ভাত খাই হোৱাৰ পিছত পংকজ আৰু হিয়াক থ'বলৈ হৃদয় আগবাঢ়ি গৈছে। আগৰে পৰা নাৰায়ণ গাঁওবুঢ়াই মানুহ লগাই পংকজৰ ঘৰখন চাফ চিকুণ কৰি থোৱাৰ বাবে ধুনীয়া হৈ আছে। সেয়েহে ভয়ভীত নোহোৱাকৈ পংকজ আৰু হিয়া ঘৰৰ ভিতৰলৈ আগবাঢ়ি গৈ বিজুলী বাতি জ্বলাই ঘৰখন পোহৰাই তুলিছে। তেনেকৈ লাহে লাহে সেইখন ঘৰত সিহঁতৰ সময় বাগৰি সেইদিনাৰ দিনটো পাৰ হৈ গৈছে। পিছদিনাৰ পৰা পংকজে হিয়াক ঘৰত অকলশৰীয়াকৈ এৰি কামৰ সংক্ৰান্তত য'ত ত'ত ঘূৰি ফুৰিব ধৰিলে। ৰাতিপুৱা হ'লে পংকজে যি ঘৰৰ পৰা ওলাই যায় একেবাৰে সন্ধিয়া আহি ঘৰ সোমায়। সেই সুযোগতে দুপৰীয়া সময়ত হৃদয়ে প্ৰেমৰ নামত আহি হিয়াৰ লগত সময় কটাই আঁতৰি যায়। এনেকৈ প্ৰতিদিনে হৃদয়ে আহি হিয়াৰ ওচৰত থকাত দুয়োটাৰ মাজত নজনাকৈয়ে দৈহিক সম্পৰ্কও ঘটি গৈছিল। মুঠৰ ওপৰত পংকজৰ চকুত ধূলি দি হৃদয় আৰু হিয়াৰ মাজত এটি মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। এনেকৈয়ে দিনৰ পিছত দিন বাগৰি সময়বোৰ উকলি গৈছে। লাহে লাহে ইজনে সিজনক এৰি থাকিব নোৱাৰা হৈ আহিছিলহে। তেনেতে এদিনাখন হঠাৎ নাৰায়ণ গাঁওবুঢ়াই হৃদয়ক মাতি আনি এটি প্ৰস্তাৱ আগবঢ়ালে। ধন, কোৱা পপা, আজিকালি কৰোঁতেই তোমাৰ BSc পাছ কৰিবলৈ এটা বছৰেই খবৰ হ'ল। গাঁৱত ব্যৱসায় কৰিম বুলি MSc নকৰাকৈ ঘৰলৈ যি আহিলি গুৱাহাটীলৈ আৰু ঘূৰি যোৱা নামেই নোলোৱা হ'লি। ব্যৱসায়ৰ নামটো একো এটা চিন্তা নকৰিলি, মাথো অলৌ তলৌকৈ ঘূৰি এই এটা বছৰ শেষ কৰিলি। সেয়েহে মই এটি সিদ্ধান্ত লৈছোঁ।
কি সিদ্ধান্ত পাপা? তই পুনৰ গুৱাহাটীলৈ যাব লাগিব। কিন্তু কিয় পাপা? তই গুৱাহাটীত ডাক্তৰ পঢ়িব লাগিব। তোক মই ডাক্তৰ কৰিম। আৰু মোৰ এই সিদ্ধান্ত মোৰ নহয়, মাৰৰহে। কি? মই ডাক্তৰ পঢ়িব যাম? অঁ, নোৱাৰো দেই। মই ডাক্তৰ পঢ়িব। মই ইয়াতেই কিবা কৰিম। ইয়াত বাপেৰৰ মূৰটো কৰিবি। মুঠৰ ওপৰত মই তোৰ কোনো কথাই নুশুনো। তই মাথো কাইলৈ গুৱাহাটীলৈ যাবলৈ সাজু হবি। ক'ত কি কাম আছে আজিয়েই সম্পূৰ্ণ কৰি ল'বি। মই আহিছোঁ বুলি নাৰায়ণ গাঁওবুঢ়া ঘৰৰ পৰা ওলাই গৈছিল। তাকে দেখি হৃদয়ে এবাৰ ৰুণৰ ওচৰলৈ গৈ দেউতাকক বুজাবলৈ দিয়ে, কিন্তু তাই হেনো নোৱাৰে। মাকেও আজি হৃদয়ৰ কথা নুশুনে। মুঠতে হৃদয় আজি নিৰুপায়। সি কাইলৈ গুৱাহাটীলৈ যে যাব লাগিব তাৰ আৰু কোনো নিস্তাৰ নাই। দেউতাকলৈ মনে মনে বহুত খং উঠিছে। আকৌ হিয়ালৈ বহুত মনত পৰিছে। কি কৰোঁ কি নকৰোঁ বুলি হিয়াৰ ওচৰলৈ বুলি দৌৰ মাৰিছে। হিয়া, অ' হিয়া। হৃদয়ৰ মাত শুনি হিয়া ঘৰৰ পৰা ওলাই আহিছে। তাকে দেখি হৃদয় আগবাঢ়ি গৈ কৈছে, হিয়া, মই আৰু কাইলৈৰ পৰা গাঁৱত নাথাকোঁ। মোক হয়তো তুমি কোনোদিনেই দেখা নাপাবা। মই ডাক্তৰ পঢ়িবলৈ গুৱাহাটীলৈ যাব ওলাইছোঁ। সেয়ে এবাৰ তোমাৰ মুখখনি চাব আহিলোঁ। ডাক্তৰ পঢ়ি ঘূৰি আহিয়েই আমাৰ বিয়াৰ কথা ঘৰত ক'ম। মাথো তেতিয়ালৈ তুমি ভালকৈ থাকিবা। মই বাৰু খবৰ লৈ থাকিম বুলি চকু পানী মচি যাবলৈ ওলোৱা হৃদয়ক হাতখনত ধৰি হিয়াই ৰখাই দিছিল আৰু ঘৰৰ ভিতৰলৈ দৌৰি গৈ কাগজ কলম হাতত লৈ লিখিব ধৰিছিল। মৰমৰ ধন, মোৰ পৰা আঁতৰি গুৱাহাটীলৈ পঢ়িব যাব ওলাইছা। ভালকৈ যাবা। তাত ভালকৈ থাকিবা আৰু সময়মতে খোৱা লোৱা কৰিবা। তালৈ গৈ মোৰ আকৌ খবৰ ল'বলৈ নাপাহৰিবা। মানুহে কয় চকুৰ আঁতৰ হ'লে হেনো মনৰো আঁতৰ হয়। সেয়া আমাৰ মাজত হ'ব নিদিবা। বাকী মই তোমালৈ ৰৈ থাকিম দেহা। তুমি মাথো তাত যি পঢ়িব গৈছা ভালকৈ পঢ়ি সোনকালে উভতি আহিবা বুলি লিখি কাগজখন লৈ গৈ হৃদয়ৰ হাতত তুলি দিছিল। ইমান সময়ে ঘৰৰ ভিতৰত কিনো কৰি আছিল কলম কাগজ লৈ বুলি হৃদয়ে কাগজত লিখি অনা কথাকেইটা একে উশাহে পঢ়ি শেষ কৰিছিল আৰু ওচৰতে ৰৈ থকা হিয়াক বুকুৰ মাজত সাবট মাৰি ধৰি লৈ দুগালে দুটা চুমা খাই ঘৰৰ পৰা ওলাই গৈছিল। লাহে লাহে সময় বাগৰি সন্ধিয়া হৈ অহাত পংকজ কামৰ পৰা উভতি আহি ঘৰ ওলাইছিল। ঘৰলৈ আহি পংকজে দেখিছিল সেইদিনা হিয়াই বিচনাত বহি লৈ চকু পানী টুকি আছিল। হিয়া, ঐ হিয়া। নাই, তাইৰ কোনো সঁহাৰি নাই। ঐ, মই কিবা সুধি আছোঁ। কি হৈছে? বহীখনত লিখি দে আকৌ, নহ'লে মই কেনেকৈ জানিম এতিয়া বুলি কোৱাত ককায়েকৰ কথা পেলাব নোৱাৰি হিয়াই হাতত কলম লৈ লিখি দিছিল, হৃদয় আজি গ'লগৈ। হৃদয় গ'লগৈ? কিন্তু ক'লৈ? গুৱাহাটীলৈ। কিন্তু কিয় গ'ল? সিচোন আৰু নাযাওঁ বুলি কৈছিল। ডাক্তৰ পঢ়িব গৈছে। ভালহে কথা। বিয়াৰ পিছত তোৰ বেমাৰ হ'লে ভাল কৰিব পাৰিব আকৌ। যাহ, এইটো বুলি লিখি বহীখন জপাই পংকজৰ গাত মাৰি হিয়া বাহিৰলৈ ওলাই আহিছিল আৰু হাত ভৰিকেইটা ধুই পোনে পোনে পাকঘৰৰ কামত লাগিছিল। লাহে লাহে সময় বাগৰি গৈ নিশাৰ অন্ধকাৰ আঁতৰি ৰাতিপুৱা হৈছিল। সেয়ে আগদিনা নাৰায়ণ গাঁওবুঢ়াই হৃদয়ক কথা দিয়া মতে 7মান বজাতেই লগত লৈ গুৱাহাটীলৈ বুলি ঢাপলি মেলিছিল। মুঠৰ ওপৰত এহাল আজন্ম প্ৰেমিক প্ৰেমিকাৰ মাজত চাল ফাট দিছিল, যদিও সিহঁত দুজনৰ মাজত মৰম কমি যোৱা নাছিল। হৃদয়ে হিয়াৰ খবৰ ল'বলৈ গুৱাহাটীৰ পৰা ঘৰলৈ মাজতে এবাৰ আহোঁতে তাইলৈ এটি মোবাইল লৈ আহিছিল আৰু হোৱাটছএপতনো কেনেকৈ মেছেজ কৰে সকলো শিকাই বুজাই থৈ গৈছিল। তেতিয়াৰ পৰা হৃদয়ে হিয়াৰ আৰু ওচৰ চাপি আহিছিল। হিয়াৰ মৰম লগা মুখখনিলৈ মনত পৰিলে হোৱাটছএপতে ভিডিঅ' কল কৰি হেঁপাহ পলুৱাই চাইছিল। এইবোৰ পংকজে দেখিছিল যদিও একো কোৱা নাছিল। মাথো মিচিকীয়া হাঁহি এটি মাৰি মূৰত হাতখন বুলাই আঁতৰি গৈছিল। এনেকৈয়ে সুখ দুখৰ মাজেৰে ক্ৰমান্বয়ে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ পাৰ হৈ হৃদয়ৰ ডাক্তৰী পঢ়া শেষ হৈছিল। যদিও আৰু অলপ ডিগ্ৰী লাভ কৰাৰ মানসেৰে গুৱাহাটীতে থাকি সময় পাৰ কৰিছিল। এইফালে হৃদয়ৰ অপেক্ষাত ৰৈ থকা হিয়াই আহি 27 বছৰত ভৰি দিছিলহি। আনপিনে পংকজৰ বয়সে আহি 31 পাৰ কৰিছিল। তাৰ নিজৰ ঘৰখনো পাতিব লাগে। ভনীয়েকক বিয়া দি উলিয়াই দিব পাৰিলেই সি নিজৰ কথা চিন্তা কৰিব পাৰে।
কিন্তু হৃদয়েচোন বিয়াৰ কথা একো চিন্তা নকৰেই। কি কৰিব, বিয়া বা পাতিবনে নেপাতে, ঘৰত বা জনাইছেনে নায়েই, তাকে জানিবলৈ পংকজ এদিন নাৰায়ণ গাঁওবুঢ়াৰ ওচৰলৈ বুলি গুচি গৈছে। বন্ধু বান্ধৱীসকল, কাহিনীটো ৫ম নম্বৰ খণ্ডটিলৈ শুনি আগলৈ কি হ'ব অনুমান কৰিব পাৰিছেনে? মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ তেন্তে দানৱ উপন্যাসখনিৰ ৫ম নম্বৰ খণ্ডটি ইমানতে এৰিছোঁ। আগলৈ উপন্যাসখনিৰ ৬ষ্ঠ নম্বৰ খণ্ডটিৰ সৈতে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই লেখক নয়ন নাথ পুনৰ আহিম। আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ, শুভৰাত্ৰি।